পিষ্টলসহ এজনক আটক আৰক্ষীৰ হাতত আটকাধীন যুৱকজন ড্ৰাগছ সৰবৰাহৰ কাৰ্যতো জড়িত থকাৰ সন্দেহ লাখনত লোকে হিতাধিকাৰী PMJY আঁচনি ঘৰ সাজি দিয়াৰ নামত সুখন একাংশ ঠিকাদাৰ ৰূপে কৃষকৰ CBI তদন্তৰ দাবী চুকাত নমস্কাৰ ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা এতিয়া পাইছোঁ অসমীয়া প্ৰাইম টাইমৰ বিতং বাতৰিলৈ বোকাজানত পিষ্টলসহ আৰক্ষীৰ হাতত আটক হৈছে এজন যুৱক বোকাজান থানাৰ অন্তৰ্গত মাধৱপুৰত আৰক্ষীৰ অভিযানত আটক যুৱকজন বোকাজানত পিষ্টলসহ আৰক্ষীৰ হাতত আটক হৈছে এজন যুৱক বোকাজান থানাৰ অন্তৰ্গত মাধৱপুৰত আৰক্ষীৰ অভিযানত আটক যুৱকজন অভিযানত উদ্ধাৰ এটা পইণ্ট পুতু পিষ্টল চাৰিজে সজীৱ গুলী এটা মেগাজিন ধৃত যুৱকজনৰ নাম আমোচনা সিং উল্লেখ্য যে অস্ত্ৰসহ আটক হোৱা যুৱকজন ড্ৰাগছ সৰবৰাহৰ সৈতেও জড়িত বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে বোকাজানৰ পৰা বিষ্ণু লেখিৰ ৰিপৰ্ট কাট নিউজ লাংহিনৰ টকীয়া হিতাধিকাৰীক PMJY আঁচনি ঘৰ নিৰ্মাণৰ ঠিকাদাৰে চৰম হঠকাৰী পন্থাৰ আশ্ৰয় লোৱাৰ অভিযোগ অচুকাৰ এই ক্ষেত্ৰত অচুকাই CBI তদন্তৰ দাবী সম্বলিত এখন স্মাৰকপত্ৰ প্ৰদান টাউন এণ্ড কাউণ্টিং প্লেনিং উপ সঞ্চালকৰ হাতত জানিব পৰা মতে PMJY আঁচনি ঘৰ নিৰ্মাণৰ বাবদ হিতাধিকাৰী একাউণ্টত সোমোৱা টকাসমূহ ঠিকাদাৰে উইথড্ৰ ফৰ্মত চহী কৰোৱাই টকাখিনি তুলি লয় সোজা তথা সহজ সৰল দুখীয়া হিতাধিকাৰীয়ে টকাখিনি ঘৰ নিৰ্মাণৰ কিমান প্ৰয়োগ কৰে তাক একোৱে উপাধি নাপায় অচুকাৰ অভিযোগ যে এই হঠকাৰী কাৰ্যত আছে লাংহিন পৌৰসভাৰ একাংশ কৰ্মচাৰী সহযোগ লাংহিনৰ দুখীয়া হিতাধিকাৰী ৰাইজৰ পৰা লাভ কৰা অভিযোগ মৰ্মে অচুকাৰ নেতৃত্বই এই সমগ্ৰ কাৰ্য সন্দৰ্ভত CBI তদন্ত হ'ব লাগে বুলি দাবী তোলে মিউনিচিপাল বোৰ্ডৰ এগেইনষ্টে বিভিন্ন ধৰণৰ অভিযোগ আমি উত্থাপন কৰি আহিছিলোঁ যোনটো PMJY যোনটো প্ৰধানমন্ত্ৰী আৱাস যোজনা যোনটো ঘৰ নিৰ্মাণত বিভিন্ন ধৰণৰ কেলেংকাৰী হোৱাৰ আমি বাৰম্বাৰ অভিযোগ কৰি থকাৰ পিছতো আজি আমি ডিফুৰ ডেপুটি ডাইৰেক্টৰ যিহেতু এই প্ৰজেক্টটোৰ ডাইৰেক্টৰ হিচাপে প্ৰজেক্ট মিছন ডাইৰেক্টৰ হিচাপে তেওঁ গোটেই এই প্ৰজেক্টখিনি চাই নিৰীক্ষণ কৰে সেইকাৰণে তেওঁক আজি এখন আমি দাবী এখন স্মাৰকপত্ৰ প্ৰদান কৰোঁ ইমিডিয়েটলি তদন্ত হ'ব লাগে বুলি আমি তেওঁলোকক জনাওঁ আৰু যদি অনাগত দিনত যদি ইমিডিয়েটলি যদি তদন্ত নহয় তেতিয়াহ'লে অনাগত দিনত আমি হাই অথৰিটিলৈ যাবলৈ বা গণতান্ত্ৰিক আন্দোলন কৰিবলৈ আমি ব্যৱস্থা লৈ যাম বুলি তেওঁক আজি আমাৰ ধৰণৰ পৰা সম্পূৰ্ণ তেওঁক কোৱা হৈছে লাংহিনৰ পৰা ৰিপৰ্ট কাট নিউজ উত্তৰ পূৰ্বাঞ্চলৰ সূৰ্যাৰ লেও খ্যাত পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙত আছে অনেক দৃষ্টি নন্দন জলৰ স্ৰোত পশ্চিম কাৰ্বি আংলঙৰ মেঘালয় অসম সীমান্তৰ লাংহেম্পি এলেকাত সত্যকতে চৰ্চিত লাভ কৰিছে লাংকবে নামৰ উচ্চ তথা তীব্ৰবেগী জলপ্ৰপাত এয়া স্থানীয় ৰাইজৰ প্ৰচেষ্টাত সাজি কাজি অতি সুন্দৰ আৰু মনোমোহা হৈ উঠিছে লাংকবে জলপ্ৰপাত সেউজীয়া পাহাৰৰ সুউচ্চ শিখৰৰ পৰা নাচি বাগি জঁপিয়াই সমান্তৰালকৈ নামি আহিছে লাংকবে হাজাৰ দৰ্শনাৰ্থী তথা পৰ্যটকৰ অবিহনে প্ৰকৃতিৰ কোলাত নিৰলে লালিত পালিত লাংকবে সকলোকে কিন্তু হাত বাউলেটি মাতি আছে নিজৰ অপৰূপ ৰূপ লাৱণ্য সুধাপান কৰিবলৈ স্থানীয় ৰাইজে চৌপাশৰ হাবি বন কাটি এই সুন্দৰ জলপ্ৰপাতক প্ৰকৃতিপ্ৰেমী ৰাইজৰ আগত উন্মুক্ত কৰি দিছে এইদৰে বন কাটি চাফা কৰা কাৰ্যত কাৰ্বি সাহিত্য পৰিষদৰ মীন বিভাগৰ অধ্যক্ষ জয়সিং ক্ৰু বন বিষয়া লংকাম তেৰণ স্থানীয় বিশিষ্ট উদ্যোগী ক্লিছ আংচং গাঁওবুঢ়া প্ৰমুখ্য ভালে সংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে এই ক্ষেত্ৰত স্থানীয় ৰাইজৰ অনুৰোধ যে কাৰ্বি সাহিত্য শাসিত পৰিষদীয় চৰকাৰে অতি শীঘ্ৰেই আকৰ্ষণীয় ৰূপত সজাই পৰাই তোলক লাদাখ লাংকংৱাই লাং সুনালংনাং থেকলং বাংকে নিঙাৰং মেমে ইটো হামৰেন মেংকে তিবক হেত থাই আপসেৰ বেন্দাক তিবক মুলাং তালানা জিগিটিংil tum chine ta lang hem phia soro bang lang li tum a hem adung het lang tum kai danang phan ve tai tum da bang por ve pini genon bang lo theklong lo lang me pigan thai apser bang ason tholo dak ta ing tui pik lo ta da bang ke halo dak men ma thadam de dak ma si safety check la ben dak bang ke ang song long pusa me parking a thai do chutun ju dang ye phan sa me adim misen la si la son adim na thek thulong bang ni arong pik lo la si la bang so adim ma long bang tourist atum la an sa ke bang thagi phana bang ke social media bana pachi thang nang po la pen thu la dak bang ki jui ke lang adim ke mesen ye phan council atum pen non ke bang ji apo husita me mesen ben askim pini neke deng ben dak ka claim ya phana bang nilihin ben tanili unan ke than pachini po la ben thui tum local mesar alang li phan sai tum than lo pulodang te alang li stame MLA scheme ben dak nang keda bi phan ke alang li kada chi sigding sido la potsi
non kibangji tum tim Karbi Anglong chief sir Tuliram Longhang alang li ke tourism han important pipik apot si alang li jong sila so alam chini lo pulotang te prajin pen mesen askim alang li nang dengi la bangke tum ning thedu হামেনা প্রখণ্ড রিপোর্ট কাট নিউজ কাৰ্বি আংলং জিলাৰ লাংখিনত আগন্তুক ইউপিপি অৰ বাৰ্ষিক অধিৱেশনৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি তদুপলক্ষে বুধবাৰে শুভ উন্মোচন কৰা হয় অধিৱেশনৰ আদৰণি সমিতিৰ কাৰ্যালয় অধিৱেশন অনুষ্ঠিত হ'ব আগন্তুক 26, 27 আৰু 28 ফেব্ৰুৱাৰী কাৰ্বি আংলং জিলাৰ লাংখিনত বুধবাৰে আগন্তুক বৰ্ষ 26, 27 আৰু 28 ফেব্ৰুৱাৰীত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া সংযুক্ত বড়ো গণমঞ্চ চমুকৈ ইউপিপি অৰ অষ্টম বাৰ্ষিক অধিৱেশন আৰু কাৰ্বি আংলং জিলাৰ ইউপিপি অৰ প্ৰথম বাৰ্ষিক অধিৱেশনৰ আদৰণি সমিতিৰ কাৰ্যালয়টো আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনেশ্বৰ বসুমতাৰী আদৰণি সমিতিৰ কাৰ্যালয় শুভ উদ্বোধন অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তথা আদৰণি সমিতিৰ সভাপতি তৰেন্দ্ৰ ব্ৰহ্ম বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য অনিল বসুমতাৰী কাৰ্যবাহী সদস্য বিনোদ বসুমতাৰী আৰু কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে আনহাতে কাৰ্যালয়টো শুভ উদ্বোধন কাৰ্যসূচীৰ লগত সংগতি ৰাখি ইউপিপি অৰ সভাপতি মনোৰঞ্জন বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাত বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনেশ্বৰ বসুমতাৰী প্ৰমুখ কেইবাগৰাকীও বক্তাই ভাষণ প্ৰদান কৰে আনহাতে সাংবাদিকৰে হোৱা এক বাৰ্তালাপত প্ৰাকৃতিক সম্পদৰে পৰিপূৰ্ণ তথা জৈৱ বৈশিষ্ট্যৰে পৰিপূৰ্ণ জিলাখনত ইউপিপি অৰ অষ্টম বাৰ্ষিক অধিৱেশনখনিত অসমৰ বাহিৰেও নেপাল বাংলাদেশ ত্ৰিপুৰা আদিৰ পৰাও প্ৰতিনিধি উপস্থিত হ'বহি আৰু সেয়েহে এই অধিৱেশন ঐতিহাসিক অধিৱেশন হিচাপে চিৰযুগমীয়া হৈ ৰ'ব বুলি মন্তব্য কৰে বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনেশ্বৰ বসুমতাৰীয়ে লগতে জিলাখনৰ বিভিন্ন জাতি জনগোষ্ঠীৰ একান্ত সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাই আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি শান্তনু বসুমতাৰী মুকলি কৰা কাৰ্যসূচী আছিল ইতিমধ্যে এইটো কাৰ্যসূচী শেষ হৈ গ'ল আশা কৰিছোঁ আমাৰ ইয়াত খুব ভালকৈ এটা মানে হিষ্ট্ৰিক আমি কনফাৰেঞ্চ হ'ব বুলি আশা ৰাখিছোঁ কাৰণ মানে বড়ো গ্ৰুপছৰ মানে যিমানখিনি বিভিন্ন ৰাজ্যত আছে ফৰেইন কাণ্ট্ৰি ছাপ'জ মানে নেপাল আৰু মানে বাংলাদেশ তাৰপিছত ত্ৰিপুৰাৰ পৰা আৰু ৱেষ্ট বেংগল মেঘালয় আৰু ত্ৰিপুৰা অৰুণাচল নাগালেণ্ড এইবোৰ মানে ষ্টেটৰ পৰা ইয়াত প্ৰতিনিধি আহিব ডেলিগেটছ আহিব আৰু ইয়াৰ কাৰণে আমি এখন মানে শক্তিশালী যিটো ৰেচিপিটো কমিটি গঠন কৰিছোঁ আজি মানে দায়িত্ব অৰ্পণ কৰা হ'ল আৰু ইয়াত মানে আমি ভাবিছোঁ আমাৰ মানে ভাৰত ৰাষ্ট্ৰৰ কেইজনমান বিভাগীয় মন্ত্ৰী আমি ইয়াত আনিবলৈ চিন্তা কৰিছোঁ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ